মোৰ মৰমৰ বন্ধু বনীসকল, ভাইটি ভণ্টিসকল, আজি আমি অসমীয়া স্বৰবৰ্ণ শুনাৰ বিষয়ে অলপ ভালকৈ জানো। উচ্চাৰণৰ পাৰ্থক্য অনুসৰি স্বৰবৰ্ণ স্বস্বৰ আৰু দীৰ্ঘস্বৰ দুটা ভাগত ভাগ কৰা হৈছে। হস্ৰস্বৰ অ, হস্ৰই, হস্ৰৌ, ৰি, এ, ঔ এই ছটা বৰ্ণৰ উচ্চাৰণ চুটি হোৱাৰ বাবে ইহঁতক হস্ৰস্বৰ বোলে। দীৰ্ঘস্বৰ আ, দীৰ্ঘই, দীৰ্ঘৌ, ঐ, ঔ এই পাঁচটা বৰ্ণৰ উচ্চাৰণ দীঘলীয়া বাবে ইহঁত দীৰ্ঘস্বৰ বোলে। অসমীয়া স্বৰধ্বনি হ'ল ৮টা আৰু এইকেইটা হ'ল অ, অৰ্ধকমা, আ, হস্ৰই, হস্ৰৌ, এ ঊৰ্ধ্বকমা, ও। হস্ৰই আৰু হস্ৰৌ স্বৰধ্বনিসূচক আখৰ অসমীয়া বৰ্ণমালাত দুটাকৈ আছে। সংস্কৃত বা আন ভাৰতীয় ভাষা মাৰাঠী, হিন্দী আদিৰ দৰে অসমীয়াত হস্ৰই আৰু হস্ৰৌ বৰ্ণৰ হস্ৰ আৰু দীৰ্ঘ দুটা ৰূপ নাই। অৰ্ধকমা আৰু ঊৰ্ধ্বকমা এই ধ্বনি সূচোৱা কোনো আখৰ অসমীয়া বৰ্ণমালাত নাই। সেয়েহে এই দুটা ধ্বনি ক্ৰমে অ আৰু আখৰেৰে প্ৰকাশ কৰা হয়, যদিও বিশেষ ক্ষেত্ৰত অ আৰু ওপৰত ঊৰ্ধ্বকমা দিও বুজোৱা হয়। অসমীয়া ভাষাত ৰি স্বৰবৰ্ণ নহয়। ৰি হ'ল ৰ আৰু হস্ৰই বৰ্ণৰ যুগ্ম ৰূপ। ঐ আৰু ঔ আখৰ দুটা স্বৰৰ সন্ধি। ঐ সমান অ কলম অৰ্ধকমা যোগ হস্ৰই। ও সমান ও যোগ হস্ৰৌ। প্ৰতিটো স্বৰৰ আকৌ একোটাকৈ অনুনাসিক ৰূপ আছে। স্বৰৰ অনুনাসিকতাক চন্দ্ৰবিন্দুৰে বুজোৱা হয়। অসমীয়া ভাষাৰ স্বৰধ্বনিৰ এখন তালিকা প্ৰস্তুত কৰি তলত দেখুওৱা হৈছে। আপোনালোকে তালিকাখন অলপ মনোযোগ দি চাব। মই তাৰে কিছু অলপ পঢ়ি দিছোঁ। স্বৰধ্বনি আন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপি প্ৰতিনিধিত্ব কৰা আখৰ কলম চিহ্ন উদাহৰণ। স্বৰধ্বনি অ আন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপি উল্টা চি প্ৰতিনিধিত্ব কৰা আখৰ কলম চিহ্ন অ উদাহৰণ অসম, মৰম। স্বৰধ্বনি অ ঊৰ্ধ্বকমা আন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপি ও প্ৰতিনিধিত্ব কৰা আখৰ বা চিহ্ন অ ঊৰ্ধ্বকমা উদাহৰণ অ'ত, ত'ত, ক'ত, ল'ৰা। স্বৰধ্বনি আ আন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপি প্ৰতিনিধিত্ব কৰা আখৰ বা চিহ্ন আকাৰ উদাহৰণ আম, জাম। স্বৰধ্বনি হস্ৰই আন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপি আই প্ৰতিনিধিত্ব কৰা আখৰ বা চিহ্ন হস্ৰই, দীৰ্ঘই, হস্ৰইকাৰ, দীৰ্ঘইকাৰ উদাহৰণ ইন্দিৰা, ইগল, চিহ্নযাত্ৰা, কীৰ্তন ইত্যাদি। স্বৰধ্বনি হস্ৰৌ আন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপি ইউ প্ৰতিনিধিত্ব কৰা আখৰ চিহ্ন হস্ৰৌ, দীৰ্ঘৌ, হস্ৰৌকাৰ, দীৰ্ঘৌকাৰ উদাহৰণ উন, সুদূৰ। স্বৰধ্বনি এ আন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপি ই প্ৰতিনিধিত্ব কৰা আখৰ বা চিহ্ন একাৰ উদাহৰণ এক, এলান্ধু, তেল। ঊৰ্ধ্বকমা স্বৰধ্বনি ঊৰ্ধ্বকমা আন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপি ই প্ৰতিনিধিত্ব কৰা আখৰ বা চিহ্ন একাৰ উদাহৰণ এৰিপলু, ৰেল, বেল, তেও। স্বৰধ্বনি উ আন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপি ওম প্ৰতিনিধিত্ব কৰা আখৰ চিহ্ন উকাৰ উদাহৰণ ওৰাং, ৰূপৰ, সোণাৰী ইত্যাদি। স্বৰবৰ্ণৰ চিহ্নক ব্যঞ্জন বৰ্ণৰ লগত যুক্ত কৰিলে ব্যঞ্জন বৰ্ণৰ উচ্চাৰণ সলনি হয়।
ইয়াক অ আখৰেৰে উদাহৰণ দিয়া হৈছে। স্বৰবৰ্ণ যুক্ত হৈ নাথাকিলে ব্যঞ্জনবৰ্ণৰ পাছত অসন্ত লিখা হয়। স্বৰবৰ্ণৰ এখন তালিকা মই প্ৰস্তুত কৰি তলত দিছোঁ, আপোনালোকে ভালকৈ চাব। মই তাৰে কিছু অলপ আভাস দিছোঁ, আপোনালোকে চাব। আখৰটোৰ নাম, কৰ সৈতে স্বৰবৰ্ণৰ চিহ্ন, চিহ্নটোৰ নাম, IPM। আখৰ অ, আখৰটোৰ নাম দিয়া হোৱা নাই। ক, অৰ সৈতে স্বৰবৰ্ণৰ চিহ্ন ক, চিহ্নটোৰ নাম দিয়া হোৱা নাই, IPA। উল্টা চি, কে উল্টা চি। আখৰ ঊৰ্ধ্বকমা, আখৰটোৰ নাম ঊৰ্ধ্বকমা, কৰ সৈতে স্বৰবৰ্ণৰ চিহ্ন ক ঊৰ্ধ্বকমা, IPA, কে অ। আখৰ আ, কৰ সৈতে স্বৰবৰ্ণৰ চিহ্ন কা, চিহ্নটোৰ নাম আকাৰ, IPA, কে এ। আখৰ হচৈ, আখৰটোৰ নাম হস্ৰ হচৈ, কৰ সৈতে স্বৰবৰ্ণৰ চিহ্ন কি, চিহ্নটোৰ নাম হস্ৰ ইকা। আখৰ দীৰ্ঘ, আখৰটোৰ নাম দীৰ্ঘ ই, কৰ সৈতে স্বৰবৰ্ণৰ চিহ্ন কি, চিহ্নটোৰ নাম দীৰ্ঘ ইকাৰ, IPA, কে আই। আখৰ চু, আখৰটোৰ নাম হস্ৰ উ, কৰ সৈতে স্বৰবৰ্ণৰ চিহ্ন কু, চিহ্নটোৰ নাম হস্ৰ উকাৰ, IPA, কে ইউ। আখৰ ঘ, আখৰটোৰ নাম দীৰ্ঘ চৌ, কৰ সৈতে স্বৰবৰ্ণৰ চিহ্ন কত দীৰ্ঘ কৰে কু, চিহ্নটোৰ নাম দীৰ্ঘ উকাৰ, IPA, কে ইউ। আখৰ ৰি, আখৰটোৰ নাম য'ত হস্ৰইকাৰে ৰি, কৰ সৈতে স্বৰবৰ্ণৰ চিহ্ন ক্ৰি, কত ৰিকাৰ, চিহ্নটোৰ নাম ৰিকাৰ, IPA, কে আৰ আই। আখৰ এ, আখৰটোৰ নাম দিয়া হোৱা নাই, কৰ সৈতে স্বৰবৰ্ণৰ চিহ্ন কে, কত একাৰে কে, চিহ্নটোৰ নাম একাৰ। আখৰ ঐ, আখৰটোৰ নাম অ হচৈ, কৰ সৈতে স্বৰবৰ্ণৰ চিহ্ন কৈ, চিহ্নটোৰ নাম ঐকাৰ, IPA, কে উল্টা চি আই। আখৰ উ, আখৰটোৰ নাম দিয়া হোৱা নাই, কৰ সৈতে স্বৰবৰ্ণৰ চিহ্ন ও, চিহ্নৰ নাম উকাৰ, IPA, কে ও। আখৰ ঔ, আখৰটোৰ নাম অ হচৌ, কৰ সৈতে স্বৰবৰ্ণৰ চিহ্ন কৌ, চিহ্নৰ নাম উকাৰ, IPA, কে উল্টা চি ডাব্লিউ। কেনেকুৱা লাগিলে জনাব। অহাবাৰলৈ ব্যঞ্জনবৰ্ণখন লৈ আহিম।